হাই গাইজ, গুড মৰ্ণিং সকলোলৈকে। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 9টা। মই ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্টত সুধি আছে যে বা আপুনি লং ব্লগবিলাক ক'ত আপলোড কৰে। মোৰ এটাই চেনেল আছে, নেইনা ৱৰ্ল্ড। আপোনালোকে যিটোত মোৰ ভিডিঅ' চাই আছে সেইটোৱে মোৰ চেনেল। আৰু এইটোতে মই শ্বৰ্টছো আপলোড কৰোঁ, লঙো আপলোড কৰোঁ, আপোনালোকে চাব। আৰু আপোনালোকৰ ভিতৰে কেইজনমানেও কৈ আছিলে যে বা লং ভিডিঅ' লাগে, সেইকাৰণে আজি লং ভিডিঅ' এটা লৈ আহিছোঁ। আৰু আজি কোনো শ্বুটিঙৰ ভিডিঅ' নহয় দেই, দিনটোত কি কৰোঁ তাকেই বোলো আপোনালোকক দেখাওঁ। আৰু আজি শ্বুটিংটো মানে ইমান ফিক্স নহয় যে হ'বই বুলি, নহ'বও পাৰে আৰু হ'বও পাৰে দেই। কাৰণ যোৱাকালি আমাৰ কামপুৰ তেতেলীখোৱাত এখন ল'ৰা হৈ গৈছে আৰু তাত অপূৰ্বদাহঁত বহুত বিজি হৈ আছিলে, অপূৰ্বদাই মেকআপ কৰিছিলে এনেকৈ। সেইকাৰণে শ্বুটিংটো যদিহে হয় আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, একদম স্কিপ নকৰিব। যিহেতু এতিয়া শ্বুটিং নাই মোৰ, ভাবিলোঁ আজি মাৰ লগতে অকণমান ভাতৰ লগত খোৱা বোৱাকৈ যোগাৰ কৰোঁ। আৰু এতিয়া গৈ আছোঁ, মায়ে কি বনাব আপোনালোকক দেখুৱাই আছোঁ। আৰু ময়ো কিবা এটা বনাম বাৰু, দেখুৱাম। আৰু এয়া ৰ'দত কি থৈছে বাৰু, এয়া কিবা শাক মেলি থৈছে দেই। ইয়াৰ ৰ'দত ধুনীয়াকৈ ধুই কৰি থৈ দিছে। মা এয়া কি শাক? সৰিয়হ লাইও আছে নেকি মাজতে? সৰিয়হ লাই চব মিক্স। আজি এয়াকে চাগে ভাজিব। আৰু আজি ভাতৰ লগত বনাব এয়া হৈছে শাক। এয়াকে বিভিন্ন ধৰণৰ শাক আছে, মূলা, সৰিয়হ, লাই, এনেকুৱা এখন ভাজিব। যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে, আগৰ লং ব্লগবিলাক চাইছে, তেওঁলোকে হয়তো জানে এইখন মানে আমাৰ মেইন পাকঘৰ নহয়, এইখন আচলতে আমাৰ ঢেঁকীৰ ঘৰ। আমাৰ যিখন মানে মেইন পাকঘৰ, তাত মানে আমাৰ জুইৰ ব্যৱস্থা নাই। সেইকাৰণে আমি ঢেঁকীৰ ঘৰতে এক্সট্ৰাকৈ চৌকা এটা বনাই লৈছোঁ আৰু ঠাণ্ডা দিনকেইটা ইয়াতে বনাওঁ। আৰু এতিয়াতো খানা খোৱা ছিজন, সেইকাৰণে ভাবিছোঁ আমি বাহিৰতো এটা চৌকা বনাম। আৰু কি হয় নাজানো। আৰু এতিয়া মায়ে এইফালে কেৰাহী বহাই দিছে। আৰু এইফালে সৰু সৰু মাছো আছে, এয়া কাৱৈ মাছ, এইফালে মোৱা, পুঠি এনেকৈ আছে। আৰু এয়া শাক। এতিয়া মায়ে প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ব, তাৰপিছত মই শাকখিনি বনাম। আৰু এইফালে আছে ধনিয়া, তাকে কি হয় ধনিয়া দি কিবা এটা বনাব লাগিব, চাটনি। আপোনালোকক দেখুৱাইছোঁ। এইফালে কেৰাহী গৰম হৈ গ'ল দেখিছেনে? আৰু মই মাছ ভজা তেলখিনিতে এয়া পিঁয়াজ দি দিছোঁ। আৰু একেবাৰে চিম্পুলকৈ বনাম, সকলোৱে বনাব জানেই, সেয়ে মই দেখুৱাইছোঁ আৰু আপোনালোকক। আৰু এতিয়া শাকখিনি দি দিছোঁ, আৰু শাকখিনি দি মই ভালদৰে লৰাই ল'ম। আৰু এতিয়া ইয়াৰ ওপৰতে মই হালধি দিছোঁ, অকণমান কম হোৱা দেখি আৰু অলপ দি দিছোঁ। আৰু এতিয়া সোৱাদ অনুসাৰে অকণমান নিমখ দিছোঁ, কাৰণ শাকত বেছি দিব নালাগে, বেছি দিলে চোকা হৈ যায় যে। ভিডিঅ'টো মই ভইচ অভাৰ কৰিব লগা হ'ল, কাৰণ ওচৰতে মৰণা মাৰি আছিল, পূৰা মেচিনৰ শব্দ আহি আছে। আপোনালোকে নুশুনিবৰ কাৰণে মই ভইচ অভাৰ কৰি দিব লগা হ'ল। আৰু এয়া আমাৰ শাক সিজি উঠিছে। ভাবিলোঁ সৰু মাছ যিহেতু আছে, তাৰে মাছ কেইটামান শাকত দি দিলে খাই বেছি ভাল লাগিব বুলি ভাবিলোঁ। সেইকাৰণে মই সৰু মাছ কেইটামান শাকখিনিতে দি পেলাই এতিয়া ভালদৰে লৰাই আছোঁ। আৰু এইফালে আমাৰ শাকৰ ভাজিখিনি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ বাতি এটাত উলিয়াই লৈছোঁ। আৰু ঠাণ্ডাৰ দিনৰ শাক পাচলিবোৰ মোৰ বহুতেই প্ৰিয়। আৰু কাৰ প্ৰিয় এবাৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই ডিছ এখনতে ধুনীয়াকৈ সজাই লৈছোঁ, যিহেতু সজাই ল'লে দেখিও ভাল লাগে আৰু খায়ো ভাল লাগে। আৰু ভাবিলোঁ যে ইমান ধুনীয়াকৈ আঙঠা হৈ আছে, তাতে বেঙেনা এটা পুৰি দিওঁ। মই বাৰু বেঙেনা নাখাওঁ, মাহঁতে খাব। আৰু বাহিৰৰ ৰ'দলৈকে লৈ আহিলোঁ, কাৰণ ভিতৰত বহুত ঠাণ্ডা। আৰু এয়া দালি অকণমান খাই আপোনালোকক কৈ আছোঁ। আগতে মই এনেকৈ ভাত খোৱা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাব দেই যদি নাই চোৱা। মই বনোৱা অকণমান শাক খাই চাইছোঁ, ভালেই লাগে। আৰু এতিয়া অকণ খাই কথা পাতোঁ আপোনালোকৰ লগত। মোৰ ভিডিঅ'বিলাকত আপোনালোকে বহুত মৰম দিছে। মোৰ যিবোৰ শ্বৰ্টছ ভিডিঅ', কমেডি ভিডিঅ', বহুত মৰম দিছে। তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু এনেকৈ আগলৈ মৰম দি যাব। এতিয়া বাৰু মই দুই এটাও লং ভিডিঅ' দিবলৈ লৈছোঁ। আপোনালোকে অলপমান মৰম দিছে আৰু বহুত মৰম দিব। আৰু কাৰ লোভ লাগিছে আহি যাব আমাৰ ঘৰলৈ, বনাই খুৱাম মই। এয়া কাৱৈ মাছ, সৰু সৰু কাৱৈ মাছ। মই ভাতকেইটা খাই লওঁ।
আৰু এতিয়া ভিডিঅ'টো বহুত সময়ৰ পিছত আৰম্ভ কৰিছোঁ। অথনি ভাত চাত খাই শুই গ'লোঁ। বহুত টোপনি ধৰিছিলে কাৰণ যোৱাকালি ৰাতি মানে ভালকৈ টোপনি অহা নাছিল, সেইবাবে ভাতকেইটা খাই শুই দিলোঁ। আৰু এতিয়া আকৌ ভোক লাগিলে, এতিয়া পাকঘৰলৈ আহিছোঁ। আৰু দুপৰীয়াটো আমি তেনেকৈ ভাত নাখাওঁ বাৰু, কেতিয়াবা কাটচিট খাওঁ। এতিয়া খাম, এইটো হৈছে অ'টছ, উল্টা হৈ আছে দেই, এইটো শেষ হ'লেই আৰু আনিব লাগিব। এতিয়া অ'টছ বনাম, আপোনালোকক দেখুৱাই আছোঁ। এই আমাৰ অ'টছ হৈ গ'ল আৰু ওপৰত অকণমান গুড় দি দিছোঁ মিঠাটোৰ কাৰণে। চেনি দি মই নাখাওঁ। আৰু এয়া মা আৰু মোৰ কাৰণে, কমখিনি মা দেই, সৰহখিনিহে মোৰ। এয়া বাহিৰতে খাম, এইখিনি মই খাই লওঁ। মুছলিটো বেছি ভাল লাগে ন? তই মুছলিটো ভাল পাওঁ নে অ'টছ ভাল পাওঁ? মুছলি। গাখীৰ দিলে গাখীৰ দিয়ে, গাখীৰ দি ভাল লাগে আকৌ। আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব বেছি বনালে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আজি ভিডিঅ'টো তেনেকৈ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ, খোৱা বোৱা এইখিনিয়ে দেখুওৱা হ'ল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ ইমানেই, বাই।